कार्बि आंलं जिल्ला सामिलांस' दास गामियाव साननैनि हाबाफारि लानानै 13थि रंजालि बैसागो फोरबो फालियो। बे रंजालि बैसागो फोरबोखौ सा 18 नखरनि रायजो राजाजों लोगोसे बर', आदिबासि, बाङालि, कार्बि गोबां सुबुंफ्रा बाहागो लाफैयो। गोदान बोसोर रंजालि बैसागो फोरबो खुंफुंनायजों लोगोसे रंजानाय आरो बयनिबो गेजेराव खौसेथिखौ नोजोर बोनानै दास गामियाव साननैनि हाबाफारि लानानै जाखांफुनाय लाइमोन सेंग्रा सिख्लानि बैसागो मोसानाय मेथाइ खननायजों लोगोसे बयजोंबो सिनायजानाय कार्बि आंलंनि मुंदांखा मेथाइ खनगिरि नील शर्मायाबो बाहागो लायो। कार्बि आंलंनिफ्राय राजेश मोसाहारिनि रिपर्ट। আজি কৃষ্ণ আজি সামিলাংস দাসগাঁও নৱজ্যোতি সংঘৰ সৌজন্যত যি ৰঙালী বিহু উপলক্ষে আমি বৰ্ণাই থোৱা দুদিনীয়া কাৰ্যসূচী হাতত লৈছোঁ। আজি সেই প্ৰথমটো কাৰ্যসূচী আমাৰ যোৱাকালি শেষ হ'ল আৰু আজি দ্বিতীয়টো কাৰ্যসূচীত আমি আজি কালচাৰ নাইট ৰাখিছোঁ আৰু আমি নৱজ্যোতি সংঘৰ হৈ আমি সমূহ চামিলাংছবাসীৰ ওচৰত আমি ডাঙৰকৈ দুই এষাৰমান দাঙি ধৰি গৈছোঁ আৰু আমাৰ নৱজ্যোতি সংঘৰ কাৰ্যকৰ্তাসকল আছে আৰু আমাৰ আদৰণি সমিতিৰ আমাৰ সম্পাদক সভাপতি আছে আমাৰ মানিক বনিয়াই দুই এষাৰমান আপোনালোকক দাঙি ধৰিব। কৃষ্ণ। সৰ্বপ্ৰথমে মই মিডিয়া দাদাসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি যোৱাবাৰ অৱগত কৰিছিলোঁ যে আমি যি আমাৰ অসম চৰকাৰ কেবিনেটত সিদ্ধান্ত 1.5 লাখ টকাকৈ আছিল, আমি যোৱাবাৰ বঞ্চিত হৈছিলোঁ আৰু তেনেকৈ এইবাৰ আমি বঞ্চিত হৈছোঁ। তথাপি আমি পিছুৱাই থকা নাই। আমি এইবাৰ 13 সংখ্যক ৰঙালী বিহু উৎসৱ উদযাপন 2024 আকৌ আমি আয়োজিত কৰিছোঁ। আজি দেখিছে জাতি নিৰ্বিশেষে দল নিৰ্বিশেষে ইয়াত কোনো বড়ো, কাৰ্বি, অসমীয়া ভেদাভেদ নোহোৱা কৰি আমি কাৰ্যসূচী আৰম্ভ কৰিছোঁ। যোৱাকালি আমাৰ প্ৰথম কাৰ্যসূচী আছিল পতাকা উত্তোলন। আমাৰ উত্তোলন কৰিছিল আমাৰ কাৰ্যকৰী সভাপতি দীপেশ্বৰ বৰদলৈ নৱজ্যোতি সংঘৰ দ্বাৰা। স্মৃতি তৰ্পণ আছিলে আমাৰ মনীন্দ্ৰ নাথ, বিকৰোপণ আছিল। তেনেকৈ আমাৰ খেল ধেমালি, ভেকচিন প্ৰতিযোগিতা, কলহ ভঙা আদি কৰি ইত্যাদি খেল আছিল। তাৰপিছতে আমাৰ বিহু মঞ্চ মুকলি হ'ল নৱজ্যোতি সংঘ বৃন্দৰ দ্বাৰা। জেং বিহু পৰিৱেশন হৈছিল। তাৰপিছত দাতা আছিল আমাৰ কৰ্ণেল বৰদলৈ আৰু বকুলীয়া ঘাট কৰিশ্মা বৰাৰ বকুলীয়া ঘাটৰ বিহু দল আছিল। দাতা আছিল আমাৰ মাধৱ চন্দ্ৰ দাস, তেওঁ দিছিল। ঠিক তেনেকৈ আমাৰ দাতা বহুত আছে, বেছিকৈ মই বহুলাই নকওঁ, আপোনালোকে গম পায়। আজি কাৰ্যসূচী আছিল আমাৰ সন্ধিয়া বঁটা বিতৰণি, উদ্যোগ ৰাজুতি চু, কিন্তু তেওঁ অনুপস্থিত। তেওঁ ধুনীয়াকৈ কোনোবা এজন ঢুকাইছে, তাত গুচি গ'ল। মুখ্য তুলিৰাম ৰঙাং আছিল, বিদা সিং, লেংডৰ সিং ৰঙাং এনেকৈ কৰি আছিল। তেওঁলোকে সৌদূৰণিত ছত্তীশগড় ক'ত তেওঁলোকে প্ৰচাৰ চলাবৰ কাৰণে আমাক জনাইছে। আমি যাব নোৱাৰোঁ, আপোনালোকে বেয়া পাব নাই, অনাগত যাম। এটা অত্যন্ত ভাল খবৰ মই জনাইছোঁ আপোনালোকক। আমি সৌদিনাখন চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক লগ কৰিলোঁ যে ছাৰ আমি প্ৰতিবাৰে নাপাওঁ, কি হৈছে আমাক আপুনি তদন্ত কৰক। তেওঁৰ লগে লগে আমাৰ তুলিৰাম ৰঙাং ডাঙৰীয়াক অৱগত কৰিলে যে মোৰ ফালৰ পৰা আপুনি 1 লাখ টকা দিয়ক, আপুনি 50,000 দি 1.5 লাখ টকা পোৱাই দিয়ক আৰু ডিচিৰ লগত কথা পাতি নেক্সট পৰা 1.5 লাখ টকা পাব লাগে বুলি তেওঁ কথা দি গৈছে। মানে তেওঁলোকে মানে আমাক পুনৰ যোগে জনাইছে ছত্তীশগড়ত প্ৰচাৰ চলি আছে, ৱেষ্ট বেংগলত প্ৰচাৰ চলিছে, তাত তেওঁলোকে মানে চিফ মিনিষ্টাৰ মাতি পঠিয়ালে। চিফ মিনিষ্টাৰ কথা এৰিব নোৱাৰিলে, এৰিব নোৱাৰাত তেওঁলোকে মানে তালৈ গুচি গৈছে। তেওঁ আমাক কথা দিছে আৰু কিবা এটা তেওঁলোকে আমাক আঁচনি ধৰাৰ কথা। আমাৰ দৰ্শিং ৰঙা ছাৰে কৈছে চামিলাংছ দাসগাঁও নামঘৰৰ অসম দৰ্শন স্কিম এটা ধৰি দিম আৰু বিদা সিঙে তেনেকৈ কথা দিছে। ৰাজু টিছে কৈছে আমাৰ যিটো বৰ নামঘৰ টিংপাতখিনি খলাই দিম বুলি কৈছে, কথা দিছে। কৈছোঁ কাৰণ আমাৰ সন্মানীয় চেয়াৰমেন ৰাজু টিছুৱে আমাৰ ডিচি মহোদয়লৈ কথা পাতিছে যে দিব লাগিব এইবাৰ। তেওঁ ডিচি ছাৰে কৈছে ডিঅ' লেটাৰ লিখি দিয়া, তেওঁ লিখি দিছে। আকৌ আমাৰ তুলিৰাম ৰঙাং কৈছে মই ডিচিৰ লগত কথা পাতিছোঁ, তোমালোকে যোৱা। আমি ডিচিক লগ কৰিলোঁ, ডিচিয়ে ভালদৰে আমাৰ কথা পাতিছে, হ'ব মই আজি তোমালোকৰ মই ৰিপৰ্ট আপ কৰি আছোঁ। আমি চামিলাংছ নৱজ্যোতি সংঘৰ যি বিহু কমিটি, আমি ৰাইজক অশেষ ধন্যবাদ দিছোঁ। ইমান ধুনীয়াকৈ যোৱাকালি মানে পালন কৰি গৈছে, কোনো হাই কাইজা নাই, একদম সমিল মিলে মৰম চেনেৰে পাৰ কৰিছে। অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ মনত নানা ধৰণৰ জাতি আছে আমাৰ ইয়াত, তেনে আমি অসমীয়া কম প্ৰায় 10-15 ঘৰ মানুহৰ লগতে আমি বিহুখন পাতিছোঁ, কিন্তু অৰিহণা সকলো ৰাইজৰে আছে। আমি যিটো তেওঁ স্বাৰ্থৰ কাৰণে যাবলগীয়া আছে সেইটো কথা জনাই অৱগত কৰিছে, ফোনযোগে কৰিছে। আমাৰ প্ৰেচিডেণ্টৰ কথা পাতিছিলে, ময়ো কথা পাতিছিলোঁ আৰু তেনেকুৱা কাৰণে এতিয়া বিপদ এটা হৈ গ'ল, আমি বেয়া পোৱা নাই, কিনো কৰিম।